মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকক সোনাস ক্লাছৰ অন্য এটা ভিডিঅ'লৈ তোমালোকক স্বাগতম জনাইছো। কালিৰ কমেন্ট সেকশনত পাইছো আমাৰ কিছুমান ষ্টুডেন্টস লাইক প্ৰণৱ গগৈ ফ্ৰম মাটিখোলা, পদ্মশ্ৰী বৰা কাছমাৰী, অঞ্জন ছেত্ৰী নগাবাট, এইকেইটা ষ্টুডেণ্টে অসমীয়াৰ মূলভাৱ কমন মূলভাৱ বিচাৰি দিবলৈ কৈছে। সো মই ভিডিঅ'ৰ শেষত তোমালোকক মূলভাৱখিনি যিখিনি সম্ভাৱ্য বা যিখিনি আহিব পাৰে সেইখিনি মই তোমালোকক নিশ্চয় কৈ দিম। বাট তোমালোকে এতিয়াৰ পৰা মই প্ৰায় ভিডিঅ' নবনাওঁ বুলিয়ে ভাবিছোঁ, কাৰণ পৰীক্ষা আহি পালেহি। এতিয়া যদি তোমালোক মোবাইলতে ব্যস্ত হৈ থাকা তেন্তে তোমালোক পঢ়িবা কেতিয়া? সো মই তেতিয়াহে ভিডিঅ' বনাম যদি কমেণ্ট ছেকশ্যনত অসমীয়াৰে হওক, সমাজ অধ্যয়নেৰে হওক, বিজ্ঞানৰে হওক, অংকৰে হওক, যিয়ে নহওক তোমালোকে কমেণ্ট ছেকশ্যনত জনাই দিবা যে ছাৰ আমাক আমুকটো বস্তু লাগে। এটা ছাবস্ক্ৰাইবাৰৰ কাৰণেও যদি সেই ভিডিঅ'টো যদি প্ৰস্তুত কৰিবলগীয়া হয় মই নিশ্চয় কৰিম, খালি তোমালোকে কমেণ্ট ছেকশ্যনত জনাবা। আজিৰ ভিডিঅ'টো এগৰাকী ছাবস্ক্ৰাইবাৰে মোৰ ছাত্ৰী এগৰাকীয়ে কমেণ্ট কৰিছে যে 4.4 মেথছৰ অনুশীলনটো লাগে। সো বৰ্তমান আমি আজি এইটো চেপ্টাৰ আৰম্ভ কৰিম। আৰু তোমালোকে যদি এই ভিডিঅ'টোক ভাল পোৱা বা মোৰ ভিডিঅ'খিনি চাই যদি বুজি পোৱা যেন অনুভৱ হয় তেন্তে মোক ছাবস্ক্ৰাইব কৰি মোকো অকণ সহায় কৰি যাবা, আৰু ভিডিঅ'টোক লাইক এটা কৰি দিবা, আৰু বন্ধু বান্ধৱীৰ মাজত যিমান পাৰা শ্বেয়াৰ কৰিবা। সো আমি দেৰি নকৰি আমাৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। আমাৰ প্ৰথম প্ৰশ্নটো হৈছে 4.4ৰ প্ৰথম প্ৰশ্নটো হৈছে যে তলৰ দ্বিঘাত সমীকৰণৰ মূলবোৰৰ প্ৰকৃতি নিৰ্ণয় কৰা। ধ্যান দি শুনা, প্ৰকৃতি। যেতিয়া প্ৰকৃতি নিৰ্ণয় কৰিবলৈ দিব, যেতিয়াও তোমালোকক দ্বিঘাত সমীকৰণৰ যেতিয়াও প্ৰকৃতি নিৰ্ণয় কৰিবলৈ দিব, তোমালোকে এই ফৰ্মুলাটো মনত পেলাবা যে b² - 4ac। এই ফৰ্মুলাটো মনত পেলাবা। যেতিয়াও তোমালোকক প্ৰকৃতি নিৰ্ণয় কৰিবলৈ দিব তেতিয়া তোমালোক এই ফৰ্মুলাটোকে মনত পেলাবা যে b² - 4ac। এতিয়া কি হয়, যদি তোমালোকে এইটো সূত্ৰত যদি অংক কৰা ইয়াৰ এনসাৰটো যদি প্লাছত ওলায়, কিহত ওলায়? প্লাছত। দ্যাট মিন্স ইয়াৰ মতে যদি ওলায় তেতিয়াহ'লে দুটা স্পষ্ট বাস্তৱ মূল আছে বুলি লিখিবা। যদি ইয়াৰ এনসাৰটো যদি মাইনাছত ওলায় তেতিয়া লিখি দিবা কোনো বাস্তৱ মূল নাই। আৰু যদি ইয়াৰ অংক কৰি পেলাই এনসাৰটো যদি 0 ওলায় তেতিয়াহ'লে লিখি দিবা দুটা সমান মূল আছে। এনেকে তোমালোকে প্ৰকৃতিখিনি নিৰ্ণয় কৰিব পাৰা। এতিয়া ধ্যান দি শুনা, এতিয়া যিটো কুৱেশ্যন দিছে মূল বা প্ৰকৃতি নিৰ্ণয় কৰিবলৈ দিছে, সেই কুৱেশ্যনটোক যদি চাওঁ চিধা লিখি দিওঁ ইয়াত। তোমালোকে কি কৰিবা, প্ৰথমটোক এ বুলি ল'বা, মাজৰটো বি আৰু লাষ্টৰটো চি। আকৌ এবাৰ ধ্যান দিওঁ না, প্ৰথমটো এ, মাজৰটো বি, লাষ্টৰটো চি। খালি কৰবাত মাইনাছ থাকিলে মাইনাছটো দিব নাপাহৰিবা। সো আমি ইয়াত এ মানে পালো 2, বুজিলো, বি মানে পালো 3, কিন্তু 3 নল'বা, মাইনাছ থাকিলে লিখিব নাপাহৰিবা, -3। তাৰ পাছত চি মানে পালো 5। তাৰ পাছত কি কৰিবা, আমি যিহেতু ইয়াৰ প্ৰকৃতি নিৰ্ণয় কৰিব লাগে তো মই অলপ আগত যিমতে ক'লো যে এতেকে b² - 4ac। তো b², b মানে হৈ গ'ল -3, স্কোয়াৰ আছে স্কোয়াৰ, 4 মানে 4 লাগি আছে পূৰণ, a মানে হৈ গ'ল 2, c মানে হৈ গ'ল 5। তো 3 3 গুণ 9, 4 2 গুণ 8, 8 5 গুণ 40। দেন এনসাৰটো পালো -31। তো মই কৈছিলো যে এনসাৰটো যদি প্লাছত ওলায় তেতিয়াহ'লে দুটা স্পষ্ট বাস্তৱ মূল আছে। যদি এনসাৰটো যদি তোমাৰ এই প্লাছত নহয়, সৰি এইটো মাইনাছত, যদি এনসাৰটো মাইনাছত যদি ওলায় তেতিয়া কোনো বাস্তৱ মূল নাই। আৰু যদি এনসাৰ যদি 0 ওলায় তেতিয়া দুটা বাস্তৱ মূল থাকে। তো যিহেতু এনসাৰটো আমাৰ কিহত ওলাই গ'ল, এই মাইনাছত ওলাই গ'ল, তো তলত লিখি দিম কোনো বাস্তৱ মূল নাই। তো চাই লোৱা, আমি তলত লিখিম এতেকে, সৰি, যিহেতু b² - 4ac, ইয়াত 0টোহে ডাঙৰ হ'ল, অৰ্থাৎ এনসাৰটো মাইনাছত ওলালে, মানে সেইটো পেটাৰ্ণত পৰি গ'ল। এতেকে কোনো বাস্তৱ মূল নাই। যদি বাস্তৱ মূল থাকে তেতিয়াহ'লে আমি আৰু অংকটো কৰিলোহেঁতেন, কিন্তু ইয়াত কোনো বাস্তৱ মূল নাই কাৰণে আমাৰ অংক ইমানটোতে শেষ হৈ গ'ল। নেক্সট কুৱেশ্যনটো আমি লৈছো যে 4.4ৰ 1 নম্বৰ কুৱেশ্যন নম্বৰ 2। তো আগৰ দৰে ঠিক তেনেকি প্ৰথমটোক ইয়াত আমি ল'ম এ বুলি। কি বুলি ল'ম? এ। তো এ মানে পালো 3, বি মানে পালো -4√3 এণ্ড চি মানে পালো 4। তো এতিয়া আমি এ বি চি আমি উলিয়াই ললো। এতিয়া চিধা ফৰ্মুলা ইউজ কৰি দিয়া, যেহেতু প্ৰকৃতি নিৰ্ণয় কৰিবলৈ কৈছে b² - 4ac ললো। এটা বি মানে কিমান পালো, -4√3 হোল স্কোয়ার। ওকে ললো। -4 মানে 4,
লাগি আছে পূৰণ a মানে পালো 3 b c মানে পালো 4 এতিয়া কি হয় ধ্যান দি চাবা যে ইয়াত আছে ৰুট ওভাৰ থাকিলে ভয় নকৰিবা এনেকে তোমালোকৰ স্কোয়াৰ আছে তো এটা এটা ভাঙি চোৱাচোন এই মানটোকে মই তোমালোক ভাঙি দেখল বিচাৰিছো তো মাইনাসৰ ওপৰত স্কোয়াৰ থাকিলে মাইনাস ইনটু ইউজ নহয় বাদ দিয়া 4 4 গুণ 4 স্কোয়াৰ আছে দ্যাট মিন্স 4 4 গুণ 16 ইয়াতো স্কোয়াৰ আছে তো স্কোয়াৰ ৰুট ওভাৰ কাট খাই গল থাকি গল 3 তো যদি পূৰণ কৰো আমাৰ এনসাৰ হৈ গল 48 সো হয় জটিল দেখো ৰুট ওভাৰ থকাৰ কাৰণে জটিল দেখুৱাব পাৰে কিন্তু ক্যালকুলেশনটো এনেকে কৰি লবা তোমালোকৰ কাৰণে জটিল নহব ইয়াৰ এনসাৰ হৈ গল 48 মাইনাস এর পূরণ করো 4 3 গুণ 12 4 12 48 48 তো এনসার পালো 0 তো যেতিয়াও b স্কয়ার মাইনাস 4ac কৰি পেলে এনসার 0 পাম b স্কয়ার মাইনাস 4ac কৰি পেলে এনসার 0 পাম তো কি লিখিম দুটা সমান বাস্তৱ মূল আছে এতেকে দুটা সমান বাস্তৱ মূল আছে তো কোৱেশ্চনটো কৈছিলে যদি মূল আছে তেন্তে নিৰ্ণয় কৰি দিব লাগে সো এটো তোমালোক পাতিলো মহাৰি প্লাই মই নেক্সট বাস্তৱ মূল কেনেকে নিৰ্ণয় কৰিম হেতু তোমালোক ওপৰত দেখুৱাই দিম এতিয়া আমি যদি মূল নিৰ্ণয় কৰিবলৈ যাওঁ তেতিয়া আমি ফৰ্মুলা ইউজ কৰিম x minus b plus minus root over b square minus 4ac divided by twice a তো এতিয়া দিম মাইনাস মানে তো মাইনাসে দিলো b মানে কিমান 4 root 3 তো 4 root 3 minus আছে minus দিলো ইয়াতো minus দিবা তাৰপিছত প্লাস মাইনাস b square minus 4ac b square minus 4ac সিধা आंसर কিমান পাইছো 0 তো ইয়াৰ জায়গাত দিলো 0 বাই 2 আৰু a মানে কিমান পাইছিলো 3 এটা কি কৰিম আমাৰ মাইনাসে হৈ গল প্লাস মাইনাস 0 ৰুট ওভাৰ কোনো কাম নাই তো ইমানটো দি প্লাই 6 বুলি থৈ দিলো ইয়াৰ পাছত কি কৰিবা চোৱা ইয়াৰ পাছত তোমালোক ইয়াৰ পাছত কি কৰিবা এক মিনিট চাই লোৱা x এতিয়া যেহেতু সমান মূল আছে তো x 4 root 3 minus 0 divided by 6 আৰু এবাৰ লম x 4 root 3 minus 0 ইমান দীঘল নকৰিও হৈ যায় কিন্তু তোমালোক বুজি পাবৰ কাৰণে মই অলপ দীঘল কৰি দিছো তেতিয়া চোৱা যদি আমি কেনসেল কৰো 0 গলে আমাৰ ইমানটো থাকিলে 4 root 3 divided by 6 এটা যদি কটাকটি কৰো বলে 2 2 গুণ 4 আর ইয়াত আছে root 3 তলত আছে আমাৰ 2 3 গুণ 6 তো আমি 2 2 কাটি দিলো ওপৰত থাকিলে 2 root 3 divided by 3 ইয়াতো যদি সেম থাকিব 4 root 3 divided by 6 that means 2 root 3 divided by 3 এনেকে তোমালোকে মূলবোৰ নিৰ্ণয় কৰিব পাৰা বৰাবৰ ছাত্ৰ-ছাত্ৰী সকল এতিয়া যেটো কোৱেশ্চন কৰিব গৈছো এই কোৱেশ্চনটো তোমালোকৰ পৰীক্ষাত আহি যাব পাৰে বা আহিবই এই কোৱেশ্চনটো এনেকুৱা ধৰণৰ এটা কোৱেশ্চন পাবা সো মই দুটা কৰি দিম তোমালোকে বুজি লবা এনেকুৱা ধৰণৰ যদি কিবা প্ৰশ্ন আহে তোমালোকে নিশ্চয় কৰিব পাৰিবা ইয়াত কোৱেশ্চনটো কি ক'ব দুটা সমান মূল আছে বুলি কৈ দিয়াৰ লগে লগে তোমালোকে এইটো ক্লিয়াৰ কে লবা যে b square minus 4ac is equal 0 এই ফৰ্মটো লৈ লবা কাৰণ কোৱেশ্চনটোতে কৈ দিব যে দুটা সমান মূল আছে হেবাবে আমি লম b square minus 4ac is equal 0 তাৰ পাছত আমি ইয়াৰ পৰা কেৰ মান নিৰ্ণয় কৰি দিব লাগে সো কেৰ মান নিৰ্ণয় কৰা এটা কোৱেশ্চন পাবা সো মন দি চোৱা আগৰ দৰে লিখি লাও ইয়াত a মানে প্ৰথমটো b মানে নেক্সটৰটো and c মানে হৈ গল লাষ্টৰটো প্ৰথমটো a মাজৰটো b লাষ্টৰটো c যেহেতু সমান মূল আছে এতেকে b square minus 4ac কৰিলে আমি 0 পামেই পাম কাৰণ কোৱেশ্চনটোতে কৈ দিলে যে দুটা সমান মূল আছে আৰু দুটা সমান মূল আছে বুলি কলে কি লিখি b square minus 4ac is equal 0 তো b মানে কিমান পালো কি স্কয়ার আছে স্কয়ার মাইনাস আছে মাইনাস 4 মানে 4 লাগি আছে পূৰণ a মানে 2 c মানে 3 is equal 0 তো k স্কয়ার এটা 2 গুণ 4 4 2 গুণ 8 8 3 গুণ 24 24 is equal 0 তো k স্কয়ার এটা মাইনাস হেবলে গলে প্লাস তাৰপিছত কি কৰিম এটো ৰুট ওভাৰটো হেবলে স্কয়াৰটো হেবলে গলে আমাৰ হৈ যাব ৰুট ওভাৰ 24 এটাকে ৰুট ওভাৰটো কেনেকে কেনসেল হয় আমি ভাঙি চাও 24 আছে এবাৰ 2 দিলো
12 হল আৰু এবাৰ 2 দিলো 6 হল আৰু এবাৰ 2 দিলো 3 তো যেটো জোৰ আহিলে হেতু ঘৰৰ বাহিৰলৈ আহি গল আৰু যাৰ জোৰ নবনিলে হেতু থাকি গল ভিতৰত k ইজুকেল আৰু ৰুট যেতিয়াও ক্ৰিয়া হ'ব তোমালে প্লাস আৰু মাইনাসত ল'বা সো ইয়াৰ এটা মূল হ'ব প্লাস 2√6 আৰু এটা মূল হ'ব -2√6 আমি নেক্সট কোৱেশ্চনটো উঠাই লৈছো এনেকৈ আহিবই তোমালোকৰ কাৰণে ধ্যান দি চাবা যে k ৰ মান নিৰ্ণয় কৰা তো ইয়াত আমাৰ সমীকৰণটো দিয়া আছে আমি ইয়াৰ k মান নিৰ্ণয় কৰিব লাগে ইয়াৰ ক্লু দিয়া আছে যে ইয়াৰ সমীকৰণৰ মূল দুটা সমান সমান মানে পাই যোৱাৰ লগে লগে আমি b² - 4ac 0 লম সো a মানে পালো প্ৰথমটো সৰি আমি প্ৰথমে ইয়াৰ সমীকৰণৰ সৰি আমাৰ কোৱেশ্চনটো আমি আগত আমি এই সমীকৰণটো বনাই লওঁ যে kx x - 2 + 6 = 0 এটা ধ্যান দিছো এটো লাগি আছে মানে পূৰণ হৈ আছে তো এইটো হৈ গল kx² আকৌ এবাৰ এইটো ইয়াৰ লগতো পূৰণ কৰিম সো -2kx + 6 = 0 ইয়াত a মানে পালো k b মানে পালো -2k and c মানে পালো 6 যেহেতু সমীকৰণ দুটাৰ সমান মূল আছে মানে কি b² - 4ac = 0 এটাকে b মানে হৈ গল -2k স্কয়ার আছে স্কয়ার -4 মানে 4 লাগি আছে পূৰণ a মানে পালো k c মানে পালো 6 = 0 এতিয়া এইটো হৈ গল 4k স্কয়ার ইয়াত হৈ গল 24 6 4 * 24k = 0 তো তোমালোকে ইয়াৰ পৰা সিধা কমন লৈ লও 4 4 কমন আছে 4 ললো k কমন আছে k ললো ইয়াত হৈ গল কি এটা চোৱা ইয়াত 4k আছিল তো 4 ললো k ললো তো থাকি গল অকল k মাইনাস ইয়াত কমনটো কেনেকৈ আহিলে চোৱা যে 24k আছে তো 4 6 * 24 তো 4 4 কমন আহি গল 4 টো কমনত আহি গল k টো কমন আহি গল থাকি গল অকল 6 = 0 এটা চোৱা এইফালে কৰি দিও নাও এতিয়া 4k = 0 কৰি ললো আৰু এটুকু = 0 কৰি ললো k - 6 = আমি 0 কৰি ললো সো এটো মাইনাস হৈ আছে এইফালে গলে প্লাস k এটো হৰণ হৈ আছে এইফালে গলে পূৰণ হৈ আছে এইফালে গলে হৰণ এটাকে k ৰ মান পালো 0 গতিকে k ৰ মান হ'ব পাৰে 6 বা k ৰ মান হ'ব পাৰে 0 তো তোমালোক k ৰ মানহে নিৰ্ণয় কৰিবলৈ কৈছিলে আমি k ৰ মান উলিয়াই দিলো নেক্সট প্ৰয়োজনীয় প্ৰশ্নটো আমি উঠাই লৈছো 4.4 ৰ কোৱেশ্চন নম্বৰ 3 টো ইয়াত কোৱেশ্চন দিয়া আছে প্ৰস্থতকৈ দিক দুগুণ ধ্যান দিব না প্ৰস্থতকৈ দিক দুগুণ ধ্যান দি পেলাই শুনা প্ৰস্থতকৈ দিক দুগুণ তো এইকাৰণে ধৰি ললো প্ৰস্থটো গম পাও তাৰ পাছত দুগুণ কৰিম সো ধৰা হল প্ৰস্থ = x মিটাৰ ধৰিলো প্ৰস্থ = x মিটাৰ ইয়াত কৈছে প্ৰস্থতকৈ দিক দুগুণ প্ৰস্থ যিমানটো হ'ব দিকটো তাৰ দুগুণ হ'ব এটাকে দিক = আমি পালো 2x মিটাৰ এটা ধ্যান দিও না ইয়াত কৈছে যে বাগিচাখনৰ কালি তো আয়তৰ কালি কেনেকুৱা হয় দিক পূৰণ প্ৰস্থ তো সেই ক্লুটোৰ পৰা গম পালো যে আমাৰ কোৱেশ্চনতে কৈ দিলে যে বাগিচাখনৰ কালি মানে কি দিক পূৰণ প্ৰস্থ আৰু ইয়াৰ কালি দিছে আমাক 800 বৰ্গ মিটাৰ এটা ধ্যান দিছো দিক মানে অলৰেডি পালো 2x প্ৰস্থ মানে লাগি আছে পূৰণ হৈ আছে প্ৰস্থ মানে পালো x = 800 মিটাৰ স্কয়াৰ তো এইটো হৈ গল পূৰণ যেতিয়া কৰিলো 2x² হল ইয়াত থাকিলে 800 মিটাৰ স্কয়াৰ দুইটো ইয়াত হৰণ হৈ আছে দুইটো ইয়াত পূৰণ হৈ আছে এইফালে গল হৰণ হৈ গল মিটাৰ স্কয়াৰ আমাৰ থাকি গল 400 মিটাৰ স্কয়াৰ এটা এই ৰুট ওভাৰটো এইফালে গুচি গলে আমাৰ স্কয়াৰ হৈ যাব তো একে সংখ্যা কি পূৰণ কৰিলে 400 হ'ব ডেফিনেটলি 20 মিটাৰ এতেকে আমাৰ প্ৰস্থ কিমান আছিল প্ৰস্থ আছিল x মিটাৰ that means 20 মিটাৰ আৰু x মিটাৰ তাৰপিছত d কিমান আছিল d আছিল আমাৰ twice x মিটাৰ তো এইটো 2 মানে 2 লাগি আছে পূৰণ x মানে পালো অলৰেডি কিমান 20
ইজুকেল 40 মিটাৰ পাতিলো মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকক পৰীক্ষালৈ শুভেচ্ছা থাকিল ভাবিছো আজিৰ পৰা ভিডিঅ' প্ৰস্তুত নকৰো যিসকলে মোৰ চেনেলটোক সাবস্ক্ৰাইব কৰি বন্ধু বান্ধৱীৰ মাজত শ্বেয়াৰ কৰি মোক ইমান আগুৱাই নিলা তোমালোকক বহুত বেছি ধন্যবাদ আৰু তোমালোকৰ যদি যিকোনো বিষয়ৰ যিকোনো বস্তুৰ যদি তোমালোকক দিগদাৰ লাগে তোমালোকে কমেন্ট সেকশনত জনাবা এতিয়া কেৱল তেতিয়াহে ভিডিঅ' বনাম যেতিয়া কমেন্ট সেকশনত তোমালোকৰ অনুৰোধসমূহ পাম নহলে এটা পৰীক্ষাও আহি পালেহি আৰু তোমালোকক মোবাইলত কিমানো ব্যস্ত কৰি ৰাখিম সো তোমালোকৰ কমেন্ট সেকশন চাই যাম যদি কোনোবাই কিবা বিষয়ত অসমীয়াই হওক বিজ্ঞানে হওক যিয়ে নহওক যদি কিবা দিগদাৰ পোৱা কমেন্টত জনাবা মই নিশ্চয় তোমালোকক সহায় কৰিম থাকি গল কালিৰ কমেন্টখিনি যে মূলভাৱ স্যাৰ মূলভাৱ কমন লাগে তো কমনৰ ক্ষেত্ৰত মূলভাৱৰ ক্ষেত্ৰত কি হয় তোমালোকৰ এই বৰগীতৰ মূলভাৱটো প্ৰায় 90% কমন হয় বৰগীত প্ৰায় আহিয়ে থাকে ৰিপিট হৈয়ে থাকে বৰগীতটো প্ৰায় ম্যাক্সিমাম পৰীক্ষাত তোমাৰ বৰগীতটো থাকেই থাকে দুটা যদি মূলভাৱ আহে তাৰে এটা বৰগীত থাকিবই থাকিব তাৰ পিছত তোমালোকে আৰু দুটাক লৈ লোৱাচোন এটা হল প্ৰশস্তি এটা হৈ গল মই অসমীয়া এই দুইটাৰ ভিতৰত এটা আহিব কিন্তু বৰগীতটো প্ৰায় 90% কমনত থাকিব কিন্তু এইবিলাক তোমাৰ 80% কমনৰ ভিতৰত থাকিব যে এই কেইটাৰ ভিতৰত তোমালোকৰ মূলভাৱ পৰি যাব লাগে আৰু ইয়াৰ কাৰণে মূলভাৱটো 100% এইটোৱে বুলি নকওঁ কাৰণ মূলভাৱৰ ক্ষেত্ৰত কি হয় কেতিয়াবা যদি কপাল বেয়া থাকে নহয় এনেকুৱা মূলভাৱ দি দিয়ে যেটো কোনো কল্পনাও কৰা নাছিলে সো যদি মোৰ অপিনিয়ন শুনিব বিচাৰা তেতিয়া বৰগীতটো চাবা লগত প্ৰশস্তি বা মই অসমীয়া দুইটাৰ ভিতৰত যিকোনো এটা চাই যাবা তো আজিলৈ ভিডিঅ'টো তোমালোকৰ লগত ইমানে থাকিল যিমান পাৰা যেনেকৈ সহায় কৰি গৈছা তেনেকৈ মোৰ চেনেলটোক সাবস্ক্ৰাইব কৰি বন্ধু বান্ধৱীৰ মাজত শ্বেয়াৰ কৰি যাবা ধন্যবাদ